যেতিয়া আমি আজি আৰম্ভ কৰিবলৈ ওলাইছোঁ অসম টেট পৰীক্ষা সম্বন্ধীয় কিছুমান প্ৰশ্ন উত্তৰ লৈ তো ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই আপোনালোকৰ লগত অনুৰোধ জনাইছোঁ যে যিসকলে মোৰ চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে অতি সোনকালে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু পৰৱৰ্তী ভিডিঅ' ন'টিফিকেশ্যন পাই থাকিবলৈ কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিবলৈ নাপাহৰিব। ভিডিঅ'টো ভাল লাগিলে এটা লাইক দিব আৰু আপোনাৰ বন্ধু বান্ধৱীক শ্বেয়াৰ কৰি দিয়ক আৰু কেনেকুৱা লাগিছে ভিডিঅ'টো মতামত আপোনালোকৰ গুৰুত্বপূৰ্ণ মতামতখিনি কমেণ্টত জনাই দিয়ক। চ' ব্লগ ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াতে দিয়া হৈছে প্ৰথম অসমীয়া বাৰ্তা আলোচনী কোনখন। ইয়াতে দিয়া হৈছে প্ৰতিদিন, দৈনিক অসম, অৰুণোদয় আৰু জন্মভূমি। হয় বন্ধুসকল, অসমীয়া ভাষাৰ প্ৰথম বাৰ্তা আলোচনী হ'ল অৰুণোদয়। দ্বিতীয়তে আছে অৰুণোদয়ৰ সম্পাদক কোন আছিল। অৰুণোদয়ৰ সম্পাদক কোন আছিল বন্ধুসকল, আপোনালোকে দেখা পোৱা আছে ইয়াত কিছুমান নাম উল্লেখ কৰি দিয়া আছে। টেটত এনেদৰে দিয়া থাকিব যদি প্ৰশ্নবিলাক কমন থাকে। চ' অৰুণোদয়ৰ সম্পাদক আছিল ডক্টৰ নাথন ব্ৰাউন। তাৰপিছত দিয়া হ'ল প্ৰথম অসমীয়া শিশু আলোচনীখন হ'ল, চাৰিটা অপশ্যন দিয়া হৈছে অহংকাৰ, সৰু ল'ৰা, সুফুৰা, দীনবন্ধু। প্ৰথম অসমীয়া শিশু আলোচনীখন হ'ল ল'ৰা বন্ধু। হয় বন্ধুসকল, প্ৰথম অসমীয়া শিশু আলোচনীখন হ'ল ল'ৰা বন্ধু। পঞ্চমতে আপোনালোকলৈ লৈ আহিছোঁ নামঘোষাৰ ৰচক কোন। এইটোৱে নামঘোষাৰ ৰচক কোন। এইটো আপোনালোকে সকলোৱে জানে যে নামঘোষাৰ ৰচক হ'ল মহাপুৰুষ মাধৱদেৱ। এনেকুৱা বস্তু নাহে মই জনাত ইমান সহজ আৰু আহিব পাৰে, এইটো ক'ব নোৱাৰি। তাৰপিছত আহে বৰ্তমান অসম সাহিত্য সভাৰ সভাপতি কোন। এইটো আপোনালোকৰ বাবে এটা মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন। বৰ্তমান অসম সাহিত্য সভাৰ সভাপতি কোন। ইয়াত অপশ্যন দিয়া আছে অৰুণলোচন দাস, লক্ষ্মীনন্দন বৰা, কনক সেন ডেকা, পৰমানন্দ ৰাজবংশী। হয়, ইয়াৰ উত্তৰ হ'ল পৰমানন্দ ৰাজবংশী। হয় বন্ধুসকল, বৰ্তমান অসম সাহিত্য সভাৰ সভাপতি হ'ল পৰমানন্দ ৰাজবংশী। যোৱাবাৰত তেখেতেই আছিল। তাৰপিছত আহিল অসমীয়া ভাষাৰ কোনে ৰামায়ণ ৰচনা কৰিছিল। এইটো পূৰ্বৰ সংস্কৃত ভাষাত ৰামায়ণ ৰচনা কোনে কৰিছিল আপোনালোকে জানে, বাল্মীকিয়ে পূৰ্বৰ ৰামায়ণ ৰচনা কৰিছিল, সংস্কৃত ভাষাত প্ৰথম ৰামায়ণ ৰচনা কৰিছিল। কিন্তু ইয়াৰ অসমীয়া ভাষালৈ অনুবাদ কৰিছিল মাধৱ কন্দলীয়ে। ইয়াৰ উত্তৰ হ'ল মাধৱ কন্দলী। ইয়াতে শংকৰদেৱে উত্তৰকাণ্ড আৰু দক্ষিণাকাণ্ডহে অনুবাদ কৰিছিল, কিন্তু ইয়াৰ গুৰি ধৰিছিল মাধৱদেৱে। মাধৱদেৱৰ পৰৱৰ্তী কালতে শংকৰদেৱে ইয়াৰ অনুবাদ কৰিছিল। চ' ইয়াত 7 নম্বৰত দিয়া হৈছে প্ৰথম অসমীয়া কথা কবিতাৰ ৰচক কোন। এইটো আপোনালোকে পাই থকাই প্ৰশ্ন, প্ৰথম অসমীয়া কথা কবিতাৰ ৰচক কোন। ইয়াতে অপশ্যন দি থকা হৈছে লক্ষ্মীনাথ বেজবৰুৱা, হেমচন্দ্ৰ গোস্বামী, আত্মাৰাম শৰ্মা, যতীন্দ্ৰনাথ দুৱৰা। হয় বন্ধুসকল, ইয়াৰ উত্তৰ হ'ল যতীন্দ্ৰনাথ দুৱৰা। হয় বন্ধুসকল, প্ৰথম অসমীয়া কথা কবিতাৰ ৰচক হ'ল যতীন্দ্ৰনাথ দুৱৰা আৰু সেই কথা কবিতাটোৰ নাম কিন্তু কথা কবিতাই আছিল। অসম সাহিত্য সভাৰ প্ৰথম মহিলা সভাপতি কোন। এইটো কিন্তু একদম মষ্ট ইম্পৰ্টেণ্ট এটা কুৱেশ্যন আপোনালোকৰ 2019-20 টেট পৰীক্ষাৰ কাৰণে। চ' অসম সাহিত্য সভাৰ প্ৰথম মহিলা সভাপতি কোন আছিল। ইয়াতে 4টা অপশ্যন দিয়া হৈছে হেমপ্ৰভা, পুষ্পলতা, নলিনীবালা দেৱী, মীৰা শৰ্মা। কিন্তু ইয়াৰ উত্তৰটো হ'ল নলিনীবালা দেৱী। হয় বন্ধুসকল, এইটো এটা আপোনালোকৰ বাবে এটা মষ্ট ইম্পৰ্টেণ্ট এটা প্ৰশ্ন। আপোনালোকে এইটো প্ৰশ্ন মনত ৰাখিব। এইটো অসম সাহিত্য সভাৰ প্ৰথম মহিলা সভাপতি আছিল নলিনীবালা দেৱী। আৰু এটা মষ্ট ইম্পৰ্টেণ্ট প্ৰশ্ন আপোনালোকৰ বাবে মই তুলি ধৰিছোঁ আপোনালোকৰ সন্মুখত। প্ৰিয়তমাৰ চিঠি কবিতাটোৰ কবি কোন। প্ৰিয়তমাৰ চিঠি কবিতাটোৰ কবি কোন। ইয়াতে 4টা অপশ্যন দি থোৱা হৈছে। প্ৰথম অপশ্যনটো হৈছে হেমচন্দ্ৰ গোস্বামী, দ্বিতীয় আছে আত্মাৰাম শৰ্মা, তৃতীয় আছে যতীন্দ্ৰনাথ দুৱৰা আৰু চতুৰ্থত আছে চন্দ্ৰকুমাৰ আগৰৱালা। কিন্তু ইয়াৰ উত্তৰ হ'ব ক, হেমচন্দ্ৰ গোস্বামী। হয় বন্ধুসকল, প্ৰিয়তমাৰ চিঠি কবিতাৰ কবি হ'ল হেমচন্দ্ৰ গোস্বামী। চ' ইয়াতে আৰু এটা কুৱেশ্যন আপোনালোকৰ সন্মুখত মই তুলি ধৰিবলৈ চেষ্টা কৰি আছোঁ। কথা কবিতাৰ ৰচক কোন। এইটোও কিন্তু এটা ইম্পৰ্টেণ্ট, বেছি নহয় তথাপি ধৰকচোন চাই থ'ব, আপোনালোকৰ ভৱিষ্যতে কামত আহিব পাৰে। কথা কবিতাৰ ৰচক কোন। ইয়াতে আছে শংকৰদেৱ, ভট্টদেৱ, মাধৱ কন্দলী, নবীন চন্দ্ৰ বৰদলৈ। ইয়াতে 4টা অপশ্যন দিয়া হৈছে। ইয়াৰ উত্তৰটো হ'ল ভট্টদেৱ। হয় বন্ধুসকল, কথা কবিতাৰ ৰচক হ'ল ভট্টদেৱ। তাৰপিছত আপোনালোকলৈ এটি মই কুৱেশ্যন তুলি ধৰিছোঁ। এইটোৰ কুৱেশ্যন আপোনালোকে মোক কমেণ্টত জনাই দিব।
জোনাকীৰ প্ৰথম সম্পাদক কোন আছিল? বন্ধুসকল, জোনাকীৰ প্ৰথম সম্পাদক কোন আছিল? ইয়াতে ক নম্বৰত দিয়া আছে লক্ষ্মীনাথ বেজবৰুৱা, খ নম্বৰত দিয়া আছে চন্দ্ৰকুমাৰ আগৰৱালা, গ নম্বৰত দিয়া আছে ৰামকান্ত দেউৰী, ঘত দিয়া আছে হৰগোবিন্দ শৰ্মা। চ' বন্ধুসকল, ইয়াৰ উত্তৰটো আপোনালোকে কমেণ্টত মোক জনাই দিব। আৰু ভিডিঅ'টো ভাল লাগিলে এটা লাইক দি দিব আৰু আপোনালোকৰ মূল্যৱান মতামতখিনি কমেণ্টত জনাই দিব। আৰু যদি এই ভিডিঅ'ৰ পৰা অলপো আপুনি লাভান্বিত হয় বুলি ভাবে তেনেহ'লে ভিডিঅ'টো আপোনাৰ বন্ধুসকলৰ লগত শ্বেয়াৰ কৰি দিয়ক। আৰু বন্ধুসকল, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু ছাবস্ক্ৰাইব কৰি পৰৱৰ্তী ভিডিঅ'ৰ ন'টিফিকেশ্যন পোৱাৰ বাবে কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিয়ক। জয় হিন্দ, জয় আই অসম।